Hello students, Maths Mountain তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ ৰিভিজন 1 অৰ্থাৎ পুনৰ আলোচনাৰ 1 নম্বৰ অনুশীলনী। এই চেপ্টাৰটোত আছে অনুপাত অৰ্থাৎ সমানুপাত আৰু ব্যস্তানুপাত। ঠিক আছে, সমানুপাত কি বস্তু? সম অনুপাত। ধৰা হল এটা অনুপাত দিয়া আছে 5:6, 5:6। ঠিক আছে, আৰু এটা অনুপাত দিয়া আছে ধৰা হল 10:12। এই দুটা অনুপাত সমান হয় নে নহয়? যদি সমান হয় তেতিয়াহলে কি বুলি কয়? সমানুপাতত আছে। ঠিক আছে, তো এই দুটো ইয়াক কেনেকৈ লিখিব পাৰি? 5/6 প্ৰথমটো ওপৰত লিখা লব হিচাপত লিখা, নেক্সটটো কি আছে হৰ হিচাপত লিখা। ঠিক আছে, আৰু এইটো কেনেকৈ লিখিম? ওপৰত 10 তলত 12, 10/12। এইটো দুইটাৰো 2ৰে কাটা যায়, এইটোক 2ৰে কেইবাৰ যাব? 5 বাৰ যাব। এইটোক 2ৰে 6 বাৰ। 10/12 টো গৈ আকৌ কি পালো? 6/5। চোৱা, এইটো আৰু এইটোৰ অনুপাতটো সমান পালো। যদি আমি এনেকৈ লিখিব পাৰো 5/6 = 10/12, হলে নাই দুটা সমান? এইখিনি আৰু এইখিনি সমান হল, গতিকে এইটো অনুপাত আৰু এইটো অনুপাত সমানুপাতত আছে। ঠিক আছে, তো ৰিভিজন 1 টো আমি আৰম্ভ কৰো। এছা ৰিভিজন 1 টো চোৱা, কোৱেশ্চন নম্বৰ 1 টোত কি আছে? তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব? ইয়াৰ 1 টো চাও। এটা দি আছে 12:21 আৰু এটা দিছে 32:56। ঠিক আছে, এইটো আমি কেনেকৈ কৰিম? এইটোক আমি লিখিব পাৰো 12/21। ঠিক আছে, এইটো যদি আমি কাটাকাটি কিহেৰে যায়? একে সংখ্যা কিহেৰে হৰণ যায়? দুইটাকে যায় 3ৰে। ঠিক আছে, দুইটাক 3ৰে হৰণ কৰিলে আমি কিমান পাম? তলত পাম 7, ওপৰত 4। চাবা হয়নে নহয়? 21ক 3ৰে 7 বাৰ আৰু 12ক 3ৰে 4 বাৰ, 4/7 হয়। আকৌ এইটো কেনেকৈ লিখিব পাৰি? 4:7। নেক্সট এইটো কুৱেশ্যনতে এইখিনি মুছি দিলো। এইটো চাবা 32:56 দি আছে। ইয়াক কেনেকৈ লিখিব পাৰি? ওপৰত 32, তলত 56। এইটোও কাটাকাটি কৰি চাও। ইফালে 32 তলত 56, দুইটাকে 2ৰে কাটা যায়। এইটো কিমান বাৰ যাব? 2 × 2, একটো ইফালে গ'ল 16, আৰু এইটোক 2 বাৰ, ইফালে 1 গ'লে 8 বাৰ। ঠিক আছে, এই দুইটাকে আকৌ যায় 2ৰে, এইটো 8 বাৰ, এইটোক 14 বাৰ। ঠিক আছে, নেক্সট দুইটাকে আকৌ যায় 2ৰে, ইয়াত 7, ইয়াতে 4। এইখিনি মানে কি পালো? তলত 7, ওপৰত 4, অৰ্থাৎ 4:7। চোৱা, এইখিনি মানে 4:7 পালো, এইখিনি মানে 4:7 পালো, অৰ্থাৎ এই দুইটা অনুপাত একেটা সমানুপাতত আছে। এনেকৈ লিখি দিম এটাকে 12:21 আৰু 32:56 একটা সমানুপাত হ'ব না? ডাইৰেক্ট লিখি হ'ল 56 সমানুপাত হ'ব। ঠিক আছে, এবাৰ নেক্সটটো চাও। এতিয়া চোৱা, কুৱেশ্যন নম্বৰ বি টো চোৱা। 18:30 দি আছে আৰু 14:21। প্ৰথমটো কি লিখিব পাৰি? 18/30। নেক্সটটো কি লিখিব পাৰি? 14/21। এইটো কাটাকাটি কৰিলে কি হ'ব? চোৱা, 18/30 দুইটা কিহেৰে যায়? 2ৰে যায়। এইটোক 9 বাৰ, এইটোক 2ৰে 15 বাৰ। ঠিক আছে, নেক্সট এই দুইটাকে কিহেৰে যায়? দুইটাকে এবাৰ 3ৰে যায়। 3ৰে এইটোক কাটিম 5 বাৰ, এইটোক 3 বাৰ। এইখিনি মানে কি পালো? তলত 5, ওপৰত 3, অৰ্থাৎ 3:5। আকৌ এইটো কি লিখিব পাৰি কাটাকাটি কৰিলে? এইটো চাই লও কাটাকাটি কৰি। তলত 21, ওপৰত 14। দুইটা কিহেৰে যায়? দুইটা 7ৰে যায়। এইটোক 3 বাৰ যাব 7ৰে, এইটোক 7ৰে 2 বাৰ, অৰ্থাৎ 3/2। এইটো কেনেকৈ লিখিব পাৰি? 2:3। এই দুটা অনুপাত একে হ'ল নেকি? একেটো হোৱা নাই, গতিকে এইটো আৰু এইটো অনুপাত সমানুপাত নহয়। এটাকে লিখি দিবা 18:30 আৰু 14:21 সমানুপাত কি হ'ব? সমানুপাত নহয়। ঠিক আছে, কুৱেশ্যন নম্বৰ চি টো চাবা। এইটো কি দিছে? 22:33। একে নিচিনা কৰি যাম চববিলাক। 22 তলত 33। এইটো কিহেৰে কাটা যায়? দুইটাক দেখাতে গম পাই 11ৰে কাটা যায়। ওপৰতো 11ৰে কেইবাৰ 2 বাৰ যায়, 11 2 22। তলতো 11 3 গুণ 33, অৰ্থাৎ 3 বাৰ যাব। ইয়াক কেনেকৈ লিখিব পাৰি? 2:3। ঠিক আছে, নেক্সটটো কেনেকৈ লিখিম আমি? ওপৰত 33, তলত 24। এইটো কিহেৰে কাটা যায়? 2 4 6। এইটোক যাব 3ৰে, এইটোক 3ৰে যায়। 3ৰে ওপৰতো 11 বাৰ, আৰু এইটোক 3ৰে 8 বাৰ। এইটো কেনেকৈ লিখিব পাৰি? 11:8। চোৱা, দুইটা সমান হৈছে নেকি? সমানটো হোৱা নাই, গতিকে এইটো আৰু এইটো সমানুপাত নহয়। এতিয়া চাবা কুৱেশ্যন নম্বৰ ডি টো। এইটো কেনেকৈ লিখিব পাৰি? 24/28। এইটো ভাল কৰি দিও, 24/28। এইটো কিহেৰে কাটা যায়? দুইটাক 4ৰে যাব,
ওপৰতো 4 ৰে কেইবাৰ 28 ওপৰত 24 4 7 গুণ 28 4 6 গুণ 24 হয় ইয়াক লিখিব পাৰি 7 ভাগৰ 6 অৰ্থাৎ 6/7 6:7 ঠিক আছে আকৌ ইয়াক কেনেকৈ লিখিব পাৰি 20/25 অৰ্থাৎ দুইটা কাটাকাটি গেৰে যাব দুইটা পাঁচেৰে কাটাকাটি যায় এইটো পাঁচেৰে 5 বাৰ এইটো পাঁচেৰে 4 বাৰ ঠিক আছে অৰ্থাৎ তলত 5 ওপৰত 4:5 5 বাৰ এটা হৈছে নেকি এইটো আৰু এইটো এটাটো হোৱা নাই গতিকে এইটো আৰু এইটো অনুপাত সমানুপাত নহয় লিখি দিয়া আগৰ যেনেকৈ লিখিছিলোঁ ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 2 টো চোৱা কুৱেশ্যন নম্বৰ 2 টো কি দিয়া আছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব এনেকৈ দিয়া আছে আৰু কুৱেশ্যনটোত কেইটা সংখ্যা আছে এটা দুটা তিনিটা চাৰিটা চাৰিটা সংখ্যা একেলগে দিয়া আছে এনেকুৱা টাইপত থাকিলে কি কৰিব লাগে জানানে চাবা ধৰা হ'ল এ বি চি ডি এনেকুৱা যদি চাৰিটা সংখ্যা ক্ৰমে সমানুপাতত থাকিব লাগে তেন্তে কি হ'ব জানানে এই প্ৰথমটো আৰু লাষ্টটো পূৰণ কৰিলে সেকেন্ডটো আৰু থাৰ্ডটো পূৰণ কৰাৰ সমান হ'ব লাগিব এ পূৰণ ডি ইকুৱেল টু বি পূৰণ চি ঠিক আছে এই প্ৰথমটোৱে লাষ্টটোৱে পূৰণ কৰি চাম আৰু সেকেন্ডটো আৰু থাৰ্ডটো পূৰণ কৰি চাম যদি সমান হয় তেতিয়াহ'লে সেইটো ক্ৰমে সমানুপাতত থাকিব ঠিক আছে আৰু যদি সমান নহয় ক্ৰমে সমানুপাতত নাথাকে যদি চাওঁ 2 পূৰণ 8 সমান কিমান হ'ব 16 আৰু সেকেন্ড আৰু থাৰ্ডটো পূৰণ কৰিলে 6 পূৰণ 6 37 এটা কি হ'ব এইটো সমান নহ'ল গতি এটা 2 6 6 8 ক্ৰমে সমানুপাতত নাথাকে ঠিক আছে এতিয়া এইটো চাম প্ৰথমটো আৰু লাষ্টটো পূৰণ কৰিবা 10 পূৰণ 60 সমান কিমান 600 নেক্সট 20 পূৰণ 30 20 into 30 ইকুৱেল টু কিমান হ'ব 20 into 30 হ'লেও 600 হ'ব এইটো চোৱা এইটো আৰু এইটো সমান পালো গতিকে কি হ'ব এই চাৰিটা সংখ্যা ক্ৰমে সমানুপাতত থাকিব এতেকে 10 20 30 আৰু 60 সংখ্যাকেইটা ক্ৰমে সমানুপাতত থাকিব সমানুপাতত থাকিব কুৱেশ্যন নম্বৰ চি আৰু ডিটো চোৱা সেই একেই নিয়ম প্ৰথমটো আৰু লাষ্টটো পূৰণ কৰি চাবা সেকেন্ডটো আৰু থাৰ্ডটো পূৰণ কৰি চাবা প্ৰথমটো আছে পি লাষ্টটো আছে কিউ স্কুৱেৰ পূৰণ কৰিলে কি হ'ব দুইটা বেলেগ বেলেগ চলাব গতিকে একেলগে লগ হৈ থাকিব ঠিক আছে সেকেন্ড আৰু থাৰ্ডটো পি কিউ ইনটু পি স্কুৱেৰ কিউ ইয়াতে পি এটা পি দুটা টোটেল কিমান হ'ল পি তিনিটা কিউ এটা আৰু কিউ দুটা একে হৈছে নেকি এই দুটা একেটো হোৱা নাই গতিকে কি লিখিবা এইটো এই চাৰিটা সংখ্যা ক্ৰমে সমানুপাতত নাথাকে ঠিক আছে ইয়াতে লিখি ল'বা দ্বিতীয়ত চোৱা দ্বিতীয় এনেকৈ কৰিবা 6 পূৰণ 30 সমান কিমান হ'ব 6 3 গুণ 18 আৰু লাষ্টত 0 180 নেক্সট 20 পূৰণ 4 সমান 20 4 গুণ 80 সমানটো হোৱা নাই গতিকে 6 20 4 30 সংখ্যাকেইটা ক্ৰমে সমানুপাতত নাথাকে ঠিক আছে কুৱেশ্যনটোত কি দিয়া আছে বৃত্তৰ কালি a = পাই r স্কুৱেৰ দিয়া আছে আমি জানো এইটো ক্লাছ 8 ত কৰিছো 9 ত কৰিছো বহুত আগৰ পৰা কৰি আহিছো ঠিক আছে বৃত্তৰ কালি তোমালোকৰ কালি মানে কি কিমান ঠাই আগুৰি আছে সেইটো কৈছে এতিয়া চোৱা এইটো যদি সৰু বৃত্ত এটা হয় এইটো ডাঙৰ বৃত্ত এটা যদি হয় তেন্তে কি হ'ব এইটোৰ কালিটো বেছি হ'ব তোমালোকে জানা এইটো বৃত্তৰ কালি বেছি এইটো বৃত্তৰ কালি কম এটা চোৱা এইটো বৃত্তৰ ব্যাসাৰ্ধ এখিনি হ'ব এইটো বৃত্তৰ ব্যাসাৰ্ধ এডালতকৈ বেছি হ'ব না নাই চোৱা এই বৃত্তটোৰ ব্যাসাৰ্ধ যিমান হ'ব এই বৃত্তটোৰ ব্যাসাৰ্ধ তাতকৈ বেছি হ'ব অৰ্থাৎ কি বৃত্তৰ কালি যদি বাঢ়ে তেন্তে কি হ'ব ব্যাসাৰ্ধও বাঢ়িব কালিটো যদি a বুলি ধৰো a = পাই r স্কুৱেৰ তেন্তে কি হ'ব কালি বাঢ়িলে ব্যাসাৰ্ধও বাঢ়িব কালি কমিলে ব্যাসাৰ্ধ কমিব ঠিক আছে এডুকেশ্যন বুজি পালা বা এনেকৈ যদি ভাবা উল্টাকৈ যদি ভাবা যদি ব্যাসাৰ্ধ কমে কালি কমিব ব্যাসাৰ্ধ বাঢ়িলে কালি বাঢ়িব বুজি পাইছা সেইটোৱে হ'ল ইয়াৰ কুৱেশ্যন এনসাৰ খালি ঠাইকেইটা লিখি দিবা তোমাৰ এটা চোৱা কুৱেশ্যন নম্বৰ 3 দুইটো দিয়া আছে এখন গাড়ী কিমান টাইমত কিমান স্পীডত যায় আছে সেইটো দিয়া চোৱা ধৰি লও এখন গাড়ী যায় আছে গাড়ীখনে 1 ঘণ্টা সময়ত 4 কিলোমিটাৰ যায় ঠিক আছে নৰ্মেলি ভাবি লোৱা 1 ঘণ্টাত 4 কিলোমিটাৰ যায় 2 ঘণ্টাত 8 কিলোমিটাৰ যায় ঠিক সেনেকৈ এইখন লিষ্ট তোমালোকে ফিল আপ কৰি লোৱা সমানুপাতত আছে গোটেইকেইটা 1 ঘণ্টাত যদি 4 কিলোমিটাৰ যায় 2 ঘণ্টাত 8 যাব 3 ঘণ্টাত 12 একলত পূৰণ কৰি গ'লে হ'ল 4 ঘণ্টাত 16 5 ঘণ্টাত 20 6 ঘণ্টাত কিমান 1 4 গুণ 4 2 4 গুণ 8 3 4 গুণ 12 5 4 4 গুণ 16 5 4 গুণ 20 6 4 গুণ 24 ইয়াতে কি হ'ব 7 4 গুণ 28 গতি ইয়াতে 7 ঠিক আছে এটা কি হ'ব
7 4 গুণ 28 8 4 গুণ 32 9 4 গুণ 37 এতিয়া চোৱা টি আৰু ডি টিৰ মানবোৰ আৰু ডিৰ মানবোৰ কি হৈছে সমানুপাতিক হৈছে সমানুপাতিকটো কি বুলি কয় প্ৰত্যক্ষ সমানুপাত বুলি কয় ঠিক আছে গতিকে টি আৰু ডিয়ে প্ৰত্যক্ষভাৱে বিচৰণ কৰে এটো হল প্ৰত্যক্ষভাৱে বিচৰণ কৰে ঠিক আছে টি ইকুৱেল টু 6 হলে ডি ইকুৱেল টু কিমান টি ইকুৱেল টু 6 হলে ডি ইকুৱেল টু 24 6 হলে 6 4 গুণ 24 ডি ইকুৱেল টু 28 হলে টি ইকুৱেল টু কিমান ডি ইকুৱেল টু 28 হলে টি ইকুৱেল টু হাফ গতিকে এইটো ডি যদি মান দিয়া থাকে 4 ৰে হৰণ কৰি দিবা 28ক 4 ৰে হৰণ কৰিলে হাফ ডি ইকুৱেল টু 36 হলে টি ইকুৱেল টু ডি ইকুৱেল টু 36 হলে টি ইকুৱেল টু 9 হল এইটো হল 3 নম্বৰৰ 2 কোৱেশ্চন নম্বৰ 4 টো চাবা 4 টো কি আছে পি আৰু কিউ নামৰ সংখ্যা দুটা কি আছে সমানুপাতত আছে পি প্ৰপৰচনেল টু কিউ ঠিক আছে পি যদি 6 হয় কিউ কিমান হ'ব 30 হ'ব পি যদি 2 হয় কিউ কিমান হ'ব নরমালি এনেকা চলে গম 6 হলে 30 হয় ওটা 6 ক 5 বার করছে 6 5 গুণ 30 2 হলে 2 ক 5 গুণ করব 2 5 গুণ 10 10 হবে লাগে आंसर কিন্তু এটি সবা কেনেকা করে যদি সমানুপাত থাকে কি হবে পি বাই কিউ লিখিব লাগে ঠিক আছে পি হলে 6 পি 6 হলে কিউ কিমান হয় 30 হয় ঠিক আছে পি 2 হলে কিউ কিমান হবে ধরা হলে এটো x ঠিক আছে এটো x এইখিনি আমি লিখো এতিয়া বৰ্তমান যদি সমানুপাতত থাকে ইয়াৰ মানবোৰ আৰু ইয়াৰ মানবোৰ অৰ্থাৎ অনুপাতবোৰ সমান হৈ থাকে তে বজ্ৰ পূৰণ কৰা দুটাটা 6 পূৰণ x কি হ'ব 6x আৰু 30 পূৰণ 2 হলে 60 গম পাইছা না এইটো কিমান হ'ব आंसर x 6 ৰে এইটো কি হৈ যাব হৰণ হৈ যাব অৰ্থাৎ হৰণ হলে কি হ'ব নহয় 6 ৰে হৰণ অৰ্থাৎ 6 ৰে 60 হৰণ কৰিলে 10 ঠিক আছে x ৰ মান 10 হ'ব লাগিব এতিয়া সাম কোৱেশ্চন নম্বৰ 5 টো কোৱেশ্চন নম্বৰ 5 টো চোৱা এনাকা দি আছে ইয়াতে এখন তালিকা দি আছে এই তালিকাখনত x ৰ মান এইবিলাক y ৰ মান এই y ৰ মান এইটো খালি যায় আছে এই খালি যায়টো পুৰ কৰিব দিছে অপচন দি আছে 8 6 4 আৰু 2 কি হ'ব এটো চোৱা 1 হলে 32 হয় 2 হলে 16 হয় 4 হলে 8 8 হলে এটো কমি যাব হয় প্রত্যেকটো সংখ্যা x ৰ সংখ্যা বাঢ়ি যায় থাকতে y ৰ মানবিলাক কি হৈছে কমি গৈ আছে অৰ্থাৎ এইটো কি আছে ব্যস্তানুপাতত আছে ব্যস্তানুপাতত থাকিলে এইটো তুমি তালিকাখন চালে তোমালোকে ডাইৰেক্ট आंसर উলিয়াব পাৰিবা 1 আৰু 32 আছে 2 আৰু 16 ভাবি লোৱা 1 32 গুণ 32 2 16 গুণ 32 4 8 গুণ 32 আতলত কি গুণ কৰিলে 32 হ'ব আতলত 4 পূৰণ কৰিলে 32 যাব এটো आंसर হ'ব লাগে ঠিক আছে তো আমি নিয়ম মতে কৰি চাও যদি সংখ্যাবোৰ ব্যস্তানুপাতত থাকে তেতিয়াহলে কি হ'ব যদি আমি প্ৰথম এইটো গায় আৰু এইটো গায় লম এই ভাগটো আৰু এই ভাগটো x ৰ মান 1 হলে y ৰ মান হয় 32 x ৰ মান যদি 8 হয় y ৰ মান কিমান হ'ব x = 8 হলে y = what এইটো x1 ল এইটো x2 y1 y2 ঠিক আছে যদি ব্যস্তানুপাতত থাকে লিখিব লাগে x1 by x2 = y2 by y1 ঠিক আছে এটা চাবা এইটো মান হয় x1 ৰ মান কিমান 1 x2 ৰ মান 8 y1 ৰ মান তলত থাকিব y1 ৰ মান 32 আৰু ইফালে y2 ৰ মান কি হ'ব ধৰিলো আমি এইটো x বুলি x ধৰিলো ঠিক আছে এতিয়া দুইটাকে বজ্ৰ পূৰণ কৰা বজ্ৰ পূৰণটো জানা এনেকুৱা কোনা কোনিকে পূৰণ কৰিব লাগে এইটো হ'ব 8x এইটো কি হ'ব 32 পূৰণ x হলে 32 গতিকে x = 32/8 ইকুৱেল টু কিমান হ'ব 4 ওলাইছে না 4 ঠিক আছে তো এইটো হল ৰিভিজন 1 টো নেক্সট আমি আলোচনা কৰিম ৰিভিজন 2 ঠিক আছে